বেল বাজিলে স্যার আহিব এতিয়া বলা Good morning, students. Class monitor কোন হয়? স্যার মই ক্লাস মনিটর Staff room पे चॉक लो आगे जो ওকে স্যার ইমান দেৰি হ'ল হি আহিয়ে বনাই যা স্যাৰ মই চাই আহো নেকি কোনো দৰকাৰ নাই হি নহলৈকে মই তোমালোকক এটা প্ৰশ্ন সুধো তুমিয়ে উঠা আৰু মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া ধৰি লোৱা তুমি এটা বাছত গৈ আছা ক'বাত হঠাৎ তোমাৰ গৰম লাগিল তেতিয়া তুমি কি কৰিবা স্যার হেতু সময়ত মই বাছৰ খিৰিকীখন খুলি ল'ম এতিয়া কোৱা যদি খিৰিকীখনৰ কেৱল 2.5 মিটাৰ হয় আৰু বাছখন যদি পূব দিশত 70 কিলোমিটাৰ স্পীডত গৈ থাকে আৰু বতাহৰ গতিবেগ পশ্চিম দিশত প্ৰতি ছেকেণ্ডত 5 মিটাৰ হয় তেতিয়া বাছখন ঠাণ্ডা হ'বলৈ কিমান সময় লাগিব স্যার নাজানো এতিয়া তুমি কোৱা স্যার মে আই কাম ইন ক'ত গৈছিলি ইমান দেৰি ইমান সময় লাগে নে চব দোকান আনোতে স্যার স্টাফ রুমত চক নাছিল মই দোকানৰ পৰা কিনি আনিলো 5 টকা নিজৰ পইচাই দি হ'ব নিজৰ চিন্তা কৰি যা এতিয়া তোক মছলা দি আছো ৰ কি হৈছে ঋতু ছাৰ যে ইমান গৰম হৈ আছে কি কোৱেশ্যন সুধিছিলে স্যাৰে সুধিছে এইটো প্ৰশ্ন সুধিছিলা সেইটো কথা আৰম্ভ হ'ল দে এতিয়া তই উত্তৰটো দেচোন স্যার প্ৰশ্নটো মই নাজানো নহয় আজি তই নাচ এখনত কৰবালৈ গৈ আছ হঠাৎ তোৰ গৰম উঠিল তই কি কৰিবি স্যার মই নিজৰ শ্বাৰ্টটো খুলি ল'ম তেতিয়াও যদি তোৰ গৰম লাগে তেতিয়াও যদি মোৰ গৰম লাগে তেতিয়াহ'লে মই নিজৰ পেণ্টটো খুলি ল'ম তেতিয়াও যদি তোৰ গৰম লাগে তই কি কৰিবি স্যাৰ মই তেতিয়াহ'লে নিজৰ গেঞ্জিটো খুলি ল'ম তেতিয়াও যদি তোৰ গৰম লাগিয়েই থাকে তেতিয়া তই কি কৰিবি স্যাৰ গৰমত যদি মই মৰিও যাওঁ তথাপিও মই খিৰিকীখন নুখুলো তহঁতি মেথৰ একোৱেই নাজান তহঁতক সোধা মানে গৰু এটা সোধা